হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আজি মই বনাম কুচিয়া মাছ। একদম সহজ পদ্ধতিৰে কম সময়তে বনোৱা হয় আৰু সোৱাদো ধুনীয়া হয়। দেখিবলৈ একেবাৰে মাংসৰ নিচিনাই লাগে আৰু যদি ভালদৰে বনাব জানে তেতিয়াহ'লে মাংসৰ নিচিনাই লাগে। বলকচোন চাওক কেনেকৈ বনালোঁ।
ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব। ভাল লাগিলে লাইক এটা কৰিব আৰু কমেণ্ট কৰি জনাব।